চৰাইদেউ জিলাৰ মাহমৰাৰ দিৰৈ ৰাঙলী শিক্ষক গোপাল কুৰ্মী আৰু সমাজ সংগঠক দীপালী কুৰ্মী কলিতাৰ বাসগৃহত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান প্ৰেৰণা পোহৰৰ পমফেদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ মুখ্য সমন্বয়ক নৰেন ভূঞাই আগধৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিপলিং তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৈলাশ গগৈ। ছাত্ৰ ছাত্ৰীসকলৰ গীত নৃত্য কবিতা পাঠ তথা আবৃত্তিৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্ধবিশ্বাস বনাম বিজ্ঞান মানসিকতা শীৰ্ষক এক বিষয়ৰ ওপৰত উপস্থিত বিশিষ্ট ব্যক্তিসকলে আলোকপাত কৰে। সভাত বিশেষভাৱে উপস্থিত থাকে অনুষ্ঠানৰ তত্ত্বাৱধায়ক দুৰ্গা দিহিঙীয়া, পুৰুষোত্তম দেউৰী, শিক্ষক জয়চন্দ্ৰ কুটুম, ফণী দত্ত, প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন শইকীয়া, প্ৰফুল্লপ্ৰাণ মহন্ত, শিক্ষয়িত্ৰী ৰিজুমণি চাৰিঙীয়া, টিনামণি বৰাৰ উপৰিও শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে শিক্ষক গোপাল কুৰ্মীয়ে। গতিক অনুষ্ঠান আমি জন্ম দিছিলোঁ আজি প্ৰায় 5 বছৰ আগতে। এয়া আমাৰ উদ্দেশ্য হ'ল কণ কণ ছাত্ৰ ছাত্ৰীবিলাকৰ বিভিন্ন ক্ষেত্ৰত কেনেকৈ বিকাশ কৰি লৈ যাব পাৰোঁ, আগুৱাই নিব পাৰোঁ। বিশেষকৈ আমাৰ গাঁও অঞ্চলবিলাকত বহুত পিছ পৰি আছে। এতিয়া পিছ পৰি আছে বুলি ক'লে ভুল হ'ব, যথেষ্ট আগবাঢ়িছে। আমি প্ৰতিবাৰে আমি থিমটো বদলি কৰোঁ যে কি ধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব পাৰোঁ। মূল উদ্দেশ্য সেইটোৱে। ইতিমধ্যে আমাৰ মটিভেশ্যনেল স্পীকাৰে আহিছিলে যোৱাবাৰ, দম্বিধৰ তাই আহিছিলে। আমি প্ৰতিবাৰে থিমটো আমাৰ বদলি হয়। এইবাৰ লৈছিলোঁ আমি আত্মপ্ৰত্যয় প্ৰতিষ্ঠাৰ দিশত এখোজ। আজি ভাল লাগিলে দীপালী কুৰ্মী আৰু গণেশ কুৰ্মী গোপাল কুৰ্মীৰ বাসগৃহত তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে আহিলোঁ। এটা সুন্দৰ আয়োজন তেওঁলোকে কৰিছে, ৰাইজো বহুত হৈছে, বহুত ভাল হৈছে। আজি আমাৰ ৰাতিপুৱা যিটো অনুষ্ঠান আছিল বিৰুবালা ৰাভাৰ, আপোনালোকে জানে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতি অহা এগৰাকী সংগ্ৰামী মহিলা, তেওঁৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন কৰিলোঁ প্ৰতিচ্ছবিৰ আগত। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা নহয় অনুষ্ঠান আমি আয়োজন কৰিলোঁ। ঐনিতম, ৰাভা সংগীত, জ্যোতি সংগীত ইত্যাদি। তাৰপিছত আমাৰ এটা মূল বিষয় প্ৰতিবাৰে লওঁ। এইবাৰ লৈছিলোঁ অন্ধবিশ্বাস বনাম বিজ্ঞান মানসিকতা। তাৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ ডিপলিং তিনিআলি হাইস্কুলৰ প্ৰধান শিক্ষক সুবক্তা কৈলাশ গগৈদেৱক। তেখেতে বৰ সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিলে। আমি আশা কৰিছোঁ ৰাইজে বুজি পাইছে অন্ধবিশ্বাসৰ কাৰণে আমাৰ সমাজখন কিমান পিছ পৰি গৈছে। এইখিনি কথা তেওঁ খুব ধুনীয়াকৈ বিস্তৃতভাৱে বৰ্ণনা কৰিলে, ভাল লাগিলে। আৰু তাৰ কাৰণে আমি বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছিলোঁ যে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মতা। সেয়াই আৰু। মাহমৰাৰ পৰা সঞ্জয় নেওৰৰ ৰিপৰ্ট, এনি পলিটিকেল। সুমিত কুৰ্মী আৰু ধনজিৎ কুৰ্মী।